হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে আৰু ময়ো ঠিকেই আছোঁ, কিন্তু মনটোহে কালিৰ পৰা অলপ বেয়া হৈ আছে। আচলতে আমাৰ যিহেতু এতিয়া কোৰ্চ কমপ্লিটেই হৈ গ'ল, অলম'ষ্ট ৰিজাল্ট দিবলৈ বাকী আছে বাৰু। আমিতো হোষ্টেলৰ পৰা যাবগৈ লাগিব আৰু তেনেকৈ DSWৰ পৰা অৰ্ডাৰো আহিছে যে এক্সাম শেষ হোৱা কেইদিনমানৰ পাছতে আমি হোষ্টেলৰ পৰা যাব লাগিব। তো কালি সুৰভি গ'ল, আজি স্নেহা যাব, ময়ো যাম এইকেইদিনমানৰ ভিতৰতে। আচলতে যেতিয়া লগ পাইছিলোঁ তেতিয়া এটা কথা গম পাইছিলোঁ যে আমি এদিন নহয় এদিনটো এনেও যাবই লাগিব, একেলগে কেইদিনমানৰ কাৰণেহে থাকিম। কিন্তু কেতিয়াও মানে ভবা নাছিলোঁ বা কেতিয়াও মোৰ এইটো ফিলেই হোৱা নাছিলে যে এৰা সময়ত ইমান বেছি দুখ লাগিব। খালি বহুত কান্দিছোঁ মানে নাকান্দো বুলি ভাবিলেও অট'মেটিকেলি কান্দি পাওঁ আৰু কন্দাটো আই থিংক স্বাভাৱিক, কাৰণ ইমান দিন একেলগে আছোঁ, এসোপামান মেমৰিজ, সেইখিনিতো আৰু কৈ শেষ কৰিব নোৱাৰি। তো যেতিয়া যায়গৈ সেই যোৱাৰ সময়ত বহুত বেছি বেয়া লাগে। কালিতো তাই গ'ল, ৰভি গ'ল, সেইফালে পূৰা বিচনা খালী, মোৰে বস্তু অলপ থৈ দিয়া আছে। আজি স্নেহা যাব। ভিডিঅ' মই নাজানো আৰু কেনেকৈ মই দেখাব পাৰোঁ নোৱাৰোঁ। কালিও ভাবিছিলোঁ যে মই শ্বৰ্টছ নবনাই এনেকৈ ভিডিঅ' কৰিম বুলি, কিন্তু মানে ভবা যায়, কিন্তু সেই সময়ত ইমান দুখ লাগে মানে কথা আকৌ এনেকৈ ভিডিঅ' কৰিব মই নোৱাৰিলোঁ আৰু সেইকাৰণে শ্বৰ্টছেই বনালোঁ। বাকী আজি এইটো ভিডিঅ' মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, একদম শেষলৈকে চাব। কেম্পাছত যি আৰু এদিন থাকোঁ, গোটেইকেইদিন এনেকৈ ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। যদি পাৰোঁ কৰিম, নহ'লে শ্বৰ্টছ ভিডিঅ'কে কৰিম। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবটো কৰি থ'ব। ব্ৰেকফাষ্ট উইথ হিমাদ্ৰী। মই একদম খাই বেয়া পোৱা ব্ৰেকফাষ্ট হয়, কিন্তু উপায় নাই, অল্টাৰনেটিভ বেলেগ একো নাই। ইমু ইয়েহে তেজপুৰ কা বতৰ। যেতিয়া বৰষুণ ৰ'দ দিয়ে তেতিয়া ৰ'দেই দি থাকে, আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া বৰষুণেই দি থাকে। মাহী ব্ৰেকফাষ্ট কৰিলানে? ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি মেলি আহি আমি বহুত সময় এতিয়া মাহীৰ ইয়াতে বহি পেলাই পূৰা লেকচাৰ দিলোঁ। মই শিমু আৰু এইফালে আমাৰ মাহী হাই বল দিছে মেৰে ব্লগ মে, হাই বুলি কওক। আৰু এইফালে আৰু এগৰাকী মাহী আহিলে বৰষুণত তিতি। আমি নতুন চাকৰি জইন কৰিলোঁ মাহী। ইয়াত আপুনি এতিয়া নাহিলেও হ'ব আৰু। Bye Arjun, our CS girl. Bye bye. বৰষুণৰ বতৰ, চাইকেল চলাই ছাতি লৈ মই হিমাদ্ৰীৰ লগত আমি ডিপাৰ্টমেণ্টলৈ গৈ আছোঁ। ফৰ্ম দুখনমান জমা দিবলৈ আছে, বাকী আজি নিৰিবিলিত বহিম ব'লক। আৰু এইটোৱে হৈছে আমাৰ ডিপাৰ্টমেণ্ট অফ কালচাৰেল ষ্টাডিজ। গ্ৰাউণ্ড ফ্ল'ৰ এইফালে আছে অলপ, মই এতিয়া এইফালে দিয়ে যাম আৰু এইফালে ওপৰলৈ যায়। বাকী আপোনালোকক পাছত দেখাম, এতিয়া ব'লক গৈ লওঁ, কামখিনি কৰি লওঁ। এয়া আমাৰ খুৰা ডিপাৰ্টমেণ্টত, তেখেতৰ চাহকাপ খাবলৈ আমি বহি আছিলোঁ। থেংক ইউ খুৰা, ফাইনেলি আপুনি যে মোকো বনাই খোৱালে, থেংক ইউ। ডিপাৰ্টমেণ্টত আহি চাহ খাবলৈ, মানে এনেকৈ ফ্ৰীতে চাহ খাবলৈ আমাৰ ভাগ্য লাগিব, আৰু এই খুৰাকে লিয়ে পচিবল হোৱা হে। একদম মানে খুৰা চাহকাপ সদায় গাৰ্গী ষ্টেটাছত দেখি থাকোঁ, খুৰাৰ চাহ। আজি ফাইনেলি ময়ো খাব পাই গ'লোঁ আৰু। ডিপাৰ্টমেণ্টৰ পৰা আহি আমি মহামায়াত সোমালোঁ। মই দাদাজনক কৈছোঁ নেক্সট টাইম মই এফালেদি গ'লে চকুটো মুদি যাম, মানে যি ইমানেই ভাল লগা বস্তুবোৰ থৈছে, দেখি পিনে ইটো কিনো লাগে। বহুত বজাৰ কৰিলোঁ আৰু এতিয়া হোষ্টেল যাম নিৰিবিলিত বহিম।
আমি হোষ্টেল গৈ আকৌ নিৰিবিলিলৈ আহিলোঁ বহিম বুলি অলপ, কিন্তু খাই বৈ আহিলোঁ, কিন্তু বৰষুণ দি আছিলে যে সেইকাৰণে পূৰা বৰষুণ আৰু বৰষুণ দি আছিলে যে সেইকাৰণে পূৰা মহ চহ ওলাই আছে, সেইকাৰণে ইয়াত বেছি সময় বহিব নোৱাৰিম। হ'লেও যিহেতু আছোঁ আৰু এদিন আকৌ আহিম, আকৌ বহিমহি সিমু। আৰু এতিয়া আমি এফালে যাম, আমাৰ আজি বিশেষ গেষ্ট এগৰাকী আহিব আমাৰ হোষ্টেললৈ, হয় নাই সিমু? কোন গেষ্ট হয় আপোনালোকক দেখাম ৰ'ব, আনোগৈ এতিয়া। আমি এতিয়া প্ৰফেচাৰ কলনী যাব লাগিব কোৱাৰ্টাৰ ফালে, দেন তাৰপিছত আনিবলৈ যাওঁ আমাৰ গেষ্টক। আমি আহিলোঁ এতিয়া আমাৰ প্ৰফেচাৰ্ছ কলনীলৈ, আৰু আমাৰ আচলতে যিগৰাকী গেষ্ট আজি যাব তেখেত ইয়াৰে হয়। কোন হয় মই আপোনালোকক চিনাকিটো কৰাম বাৰু। সেইজনী সিমু। মই চাইকেলখন লগ নাই কৰা, ব'লক যাওঁ। আৰু এয়া হৈছে আমাৰ স্পেচিয়েল গেষ্ট পাখি। হ'লনে তোমাৰ? আজি আমাক বৰষুণে ভালকৈ লগ নেৰা হৈছে। আমাৰ স্পেচিয়েল গেষ্টক লৈ মেলি আহি এইডোখৰ পাইছিলোঁহে, বৰষুণ দিলে। আমি পূৰা গেষ্ট হাউচতে সোমাই দিলোঁ। তিতিলা নেকি তুমি? বাই বাই। ভালকৈ থাকিবা। বাই বাই বাই। হাই এভৰিৱান, স্নেহা যোৱাৰ পাছত মই একেবাৰে একোৱেই ভিডিঅ' নকৰিলোঁ, কাৰণ ইমান মনটো বেছি বেয়া লাগি আছিলে। কালি সুৰভি গ'ল, আজি স্নেহা, এতিয়া মানে মই ৰুমত একেবাৰে অকলশৰীয়া। আৰু এইখন ফটো মই স্নেহাক আগবঢ়াব যাওঁতে তাই তুলি থৈছিলে, মই পাছতহে দেখিছোঁ, গমেই নাপাওঁ। আৰু আজি আমাৰ ৰুমলৈ গেষ্ট আহিছে পাখি, তাই হৈছে আমাৰ ডিপাৰ্টমেণ্টৰে মেম এগৰাকী ছোৱালী। আচলতে তাইৰ লগত মোৰ চিনাকি বহুত আগৰ পৰাই, আৰু তাই কয় ৰিংকি বা এদিন তোমালোকৰ হোষ্টেললৈ যাম বুলি। কিন্তু কি হয়, আমাৰো ক্লাছ থাকে, এক্সামছ থাকে, তো সেইবোৰৰ পৰা ভালদৰে মানে ফ্ৰীলি আনিবলৈ সময়টো একেবাৰে পোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ মই একেবাৰে হোষ্টেলৰ পৰা যোৱাৰ আগতে এদিন তাইক আনিবলৈ যাম। আৰু সেয়ে আজি অহাৰ পাছতেই অলপ সময় আমাৰ লগত মানে গোটেই তিনিজনী আৰু হিমাদ্ৰী মই তাই একেলগে থাকিলোঁ, মুভি চালোঁ, কিবাকিবি খালোঁ, একদম লাষ্টত ফটো তুলিলোঁ, যিটো একেবাৰে মেণ্ডেটৰী হয়। এণ্ড ডেটছ ইট ফৰ টুডে। লগ পাম আকৌ অন্য এটা ভিডিঅ'ত। বাই বাই।